আপুনি মাটি কিনিছে নেকি আপুনি ক'ৰবাত কিবা লেণ্ডেড প্ৰপাৰ্টি কিনিছে নেকি যদি কিনিছে এই লিগেল টিপছটো শুনিব ভালকৈ আৰু যদি ফিউচাৰত কিনিব খুজিছে এনেকুৱা ধৰণৰ কিবা প্ৰপাৰ্টি তথাপিও আপোনাৰ কাৰণে এই লিগেল টিপছটো বৰ ইম্পৰ্টেণ্ট খালি কাগজে কলমে বা মুখে মুখে মাটি কেতিয়াও নিকিনিব আপুনি এনচিয়ৰ কৰিব যদি আপুনি মাটি কিনিছে আপুনি এনচিয়ৰ কৰিব যে আপোনাৰ মাটিটোৰ পৰা আপোনাৰ কনচাৰ্ণ যোনটো সাব ৰেজিষ্টাৰ অফিচাৰ আছে তাতে মাটিটো ৰেজিষ্টাৰ্ড দলিল হিচাপে কিনিছে তাৰপিছত আপুনি সেই ৰেজিষ্টাৰ্ড দলিলটো লৈ আপোনাৰ কনচাৰ্ণ যোনটো চাৰ্কেল অফিচ আছে চাৰ্কেল অফিচত গৈ মাটিটো উইথড্ৰ কৰিব আপোনাৰ নামত ট্ৰান্সফাৰ কৰি ল'ব তাৰপিছত আপুনি জবাববন্দীত আপোনাৰ নামটো উঠাব আৰু জবাববন্দীৰ এটা কপি আপোনাৰ লগত ৰাখিব কেৱল চেলডিড আছে চেলডিডটো আপোনাৰ হাতত থাকিলে নহ'ব মাটিটোৰ বিপৰীতে আপোনাৰ নামটো উঠিব লাগিব ভালকৈ তেতিয়াহে প্ৰকৃততে মাটিটো আপোনাৰ হ'ব এই লিগেল টিপছ যদি আপুনি মানি চলে আগন্তুক আহিবলগীয়া বহুতো মাটি বাৰী লৈ বিপদৰ পৰা আপুনি বাচি থাকিব এই ভিডিঅ'টো যদি আপোনাক ভাল লাগিছে শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম